হেল্ল' গাইজ, চব মিক্সলৈ আপোনালোকক স্বাগতম। আজি মই এটা বিশেষ ভাল খবৰ আপোনালোকৰ বাবে লৈ আনিছোঁ। অসম চৰকাৰে আমাৰ যিখিনি দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে এটি বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে, য'ত প্ৰতিমাহে 1,000 টকাকৈ জলপানী দিয়া হ'ব। তো তাৰ সবিশেষ মই কিছু জনাব খুজিছোঁ, মানে কিখিনি ষ্টুডেণ্ট ইলিজিবল হয় এই স্কলাৰশ্বিপটোৰ বাবে। তো তাৰ বাবে আপোনালোকে প্ৰথম যাব লাগিব এইটো ৱেবছাইট www.dhescholarsship.org.in। মই ডেছক্ৰিপশ্যনত এইটো ৱেবছাইটৰ লিংকটো বাৰু দি দিছোঁ, আপোনালোকে তাৰ পৰাও এইটো কালেক্ট কৰিব পাৰে। তো এই সুবিধাখিনি লোৱাৰ বাবে কিখিনি ইলিজিবিলিটি লাগে তো সেইখিনিও ইয়াতে দিয়া আছে, মই আপোনালোকক দেখাই দিছোঁ। এই ৱেবছাইটটোত এইখিনি লিখা আছে ইলিজিবিলিটি। তো ইয়াতে লিখা আছে দ্য ষ্টুডেণ্ট মাষ্ট বি ডমিচাইল অফ আছাম, মানে ষ্টুডেণ্টগৰাকী অসমৰ হ'ব লাগিব। ষ্টুডেণ্ট মাষ্ট বি এ ডমিচাইল অফ আছাম, তাৰ প্ৰুফ হিচাপে PRC, ভোটাৰ ID, চাৰ্টিফিকেট ফ্ৰম DC, চাৰ্কল অফিচাৰ, ব্লক অফিচাৰ, ইয়াৰে যিকোনো এবিধ দিব লাগিব। তাৰপিছত যোনজন ছাত্ৰ বা ছাত্ৰীয়ে দিব স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব, সেইজন ষ্টুডেণ্টে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো গভৰ্ণমেণ্ট বা প্ৰাদেশিকৰণ কৰা মহাবিদ্যালয়ৰ পৰা ৰেগুলাৰ কোৰ্চ কৰি থাকিব লাগিব, ফুল টাইম। তাৰপিছত নেক্সট আছে এইটো যোনজন গাৰ্জেন হয় বা পেৰেণ্টছ হয় তেওঁলোকৰ বছৰেকীয়া ইনকাম 2.5 লাখ টকা মেক্সিমাম হ'ব পাৰিব। আৰু সেই চাৰ্টিফিকেটখন চাৰ্কল অফিচাৰ বা যিকোনো গভৰ্ণমেণ্ট অথৰিটিৰ পৰা সেইখন চাৰ্টিফিকেট এখন ওলাই ল'ব লাগিব আৰু ইয়াতে ৱেবছাইটত আপলোড দিব লাগিব যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব। তাৰ নেক্সট ষ্টেপটো আছে দ্য ষ্টুডেণ্ট মাষ্ট ছিকিউৰ 60% অৰ এবাভ মাৰ্কছ ইন হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন, মানে ষ্টুডেণ্টজনে মেক্সিমাম 60% পাব লাগিব, লগতে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব। হায়াৰ ছেকেণ্ডাৰীত 60% বা তাতকৈ বেছি পাব লাগিব। তাৰপিছত নেক্সট কণ্ডিশ্যনটো আছে সেই যোনটো স্কলাৰশ্বিপ পাই আছে সেইটোৰ ৰিনিউৱেলো কৰিব পাৰে। যদি ফাৰ্ষ্ট ইয়াৰত যদি কোনোবা ষ্টুডেণ্টে মানে সুবিধাটো লয়, তো ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰতো এইটো ৰিনিউৱেল কৰিব পাৰে। কিন্তু তাতেও কথা আছে, তাতেও মিনিমাম 60% পাব লাগিব আৰু যিকোনো পেপাৰত বেক থাকিব নোৱাৰিব। বাকী ইয়াতে আছে ষ্টুডেণ্ট এভেইলিং আদাৰ ৰেজিষ্টেণ্ট ইন ফৰ্ম অফ স্কলাৰশ্বিপ গভৰ্ণমেণ্ট অফ আছাম, ইণ্ডিয়া, আদাৰ অৰ্গেনাইজেশ্যন উইল নট বি ইলিজিবল ফৰ দি স্কলাৰশ্বিপ। বেলেগ যদি স্কলাৰশ্বিপ আপোনালোকে অলৰেডি লৈ থৈ দিছে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা, তেতিয়াহ'লে এই স্কলাৰশ্বিপটোৰ বাবে আপোনালোক এলিজিবল নহয়। আৰু ইয়াতে লাষ্টত লিখা আছে যদি আপুনি হায়াৰ ছেকেণ্ডাৰী লেভেলৰ হয়, হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ষ্টুডেণ্টৰ কাৰণে এইখিনি এছিষ্টেণ্টটো নাপাব, মানে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপটো প্ৰযোজ্য নহয়। তো এইখিনিয়ে, যদি আপোনালোকে ইয়াতে এইটোৰ বেনিফিট ল'ব খোজে তেনেহ'লে এই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ যিখিনি ডাটা আছে সেইখিনি ৰেজিষ্টাৰ কৰি আপোনালোকে ধুনীয়াকৈ ইয়াতে লগ ইন কৰি ডিটেইলছখিনি প্ৰভাইড কৰক আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ এই স্কলাৰশ্বিপৰ যোনটো সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি আন বেলেগ ষ্টুডেণ্টকো জনাবলৈ ইচ্ছা আছে তেনেহ'লে শ্বেয়াৰ কৰিব পাৰে। আৰু যদি চেনেলটোত আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।